সঁচাসঁচিকে হ'ব লাগে তেতিয়াহ'লে BPF দলৰ প্ৰয়োজন এই PTCৰ আৰু আগন্তুক নিৰ্বাচনটো ইয়াৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই ইলেকশ্যনত যদি BPF দলৰ প্ৰাৰ্থীক আমি জিকাই দিব পাৰে তেতিয়াহ'লে আমি যিটো সপোন দেখিছো যে BPF দলক আকৌ BTCত আনি পেলাই আমাৰ হাগ্ৰামা মহিলা লীগক আকৌ BTCৰ চিট বনাব লাগে। এই সপোন আৰু আশাটো আমি সফল কৰিব পাৰিম। তো শ্ৰদ্ধা আমাৰ কৰ্মী বাইদেউসকল আৰু দাদা ভাইসকল, বৰ দীঘলীয়া কথা ক'ব বিচৰা নাই, জাষ্ট আপোনালোকৰ লগত দেখা কৰিবৰ কাৰণে আহিছো। যি কথা ক'ব লাগে আমাৰ সভাপতি ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনি লওঁ আৰু আজি 4টা ঠাইত মিটিং আছে, গতিকে সময়ৰ অতি কম। মই আৰু শাৰীৰিকভাৱে মই এতিয়া অলপ অসুস্থ অৱস্থাত আছো, গতিকে এইখিনি কৈ পেলাই মই সকলোকে ধন্যবাদ দি মোৰ বক্তব্য